নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আকৌ এবাৰ মোৰ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যে নিজৰ পত্নী হওক, নিজৰ আমাৰ যিবিলাক অৰ্ধাংগিনী বা লাইফ পাৰ্টনাৰ বুলি কওক, যে কিছুমান বস্তু ক'ব লাগে, কোনবোৰ ক'ব নালাগে, সেইবিলাক আমি জানিব পাৰিম। অকল পতি পত্নীয়ে নহয়, আমি যদি কোনোবা ৰিলেশ্যনশ্বিপত আছে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, সেইটো কাৰণেও সিহঁতৰ কাৰণে এই ভিডিঅ'টো মই ভাবোঁ অলপ হ'লেও ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো আহকচোন আৰম্ভ কৰোঁ, শেষলৈকে চাব, তেতিয়া সকলো বস্তু গম পাব। ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি আমি আৰু এটা নতুন কাহিনীৰে বস্তুবিলাক কৈ দিম। বহুদিন আগৰ কথা, ৰামু নামৰ এজন খৰিকটীয়া আছিলে। সি খৰি কাটি কিনে বাহিৰত বিক্ৰী কৰিছিলে। তো সেনেকৈ 2-1 টকা উপাৰ্জন কৰি ঘৰখন চলাইছিলে। ৰামৰ এজন পত্নী আছিলে আৰু 6 বছৰীয়া এটা ল'ৰা আছিলে। তো তিনিওটা এনেকৈ অলপ অলপকৈ চলি আছিলে, যিখিনি পইচা ৰামু পায়। কিন্তু লাহে লাহে ৰামৰ উপাৰ্জন বহুত কমিব ধৰিলে। এনেকুৱা আহি গ'ল পৰিৱেশ যে সিহঁতে এসাঁজ খাই কিনে এসাঁজ নোখোৱাকৈ থাকিব লগা হ'ল। এদিনাখনৰ কথা, সেইদিনাখন ৰামৰ এনেকৈ উপাৰ্জন নোহোৱা হ'ল যে নিজৰ ৰাতি হওক দিনত হওক, দিনটোত একোৱে খাব নোৱাৰা হ'ল। 6 বছৰীয়া ল'ৰাটোৱে কান্দি কান্দি ৰাতি শুব লগা হ'ল একো নোখোৱাকৈ থকাৰ কাৰণে। তেতিয়া পত্নীয়ে ক'লে, হেৰি কিবা এটা কৰক আপুনি, আজি এনেকৈ আছে কাইলৈও থাকিব, আমি দেখোন এনেকৈ মৰি যাম। ৰামু আছিল এনেকুৱা এজন পবিত্ৰ মানুহ, আজিলৈকে কোনো পাপ কাম কৰা নাই, ইমানে মনৰ পৰা চাফা আছিলে। আৰু ৰামুৰ যিজন পত্নী আছিলে, যিজনী তাইও বহুত ভাল, এনেকুৱা ভাল যে ভাল বেয়া একো নাজানে, সকলোৰে আগত চব বস্তু খোলাকৈ কৈ দিয়ে, পেটত একো কথা নাৰাখে। সেইদিনাখন সিহঁতে লুকনিয়াই থাকিব লগা হ'ল। ৰামুও টোপনি অহা নাই, ভাবি যে কি কৰিম কিনো নকৰিম। পিছদিনাখনতো ৰাতিপুৱাই ৰামু জংঘলৰ পিনে ওলাই গ'ল। ভাবিলে কিনো পাওঁ কিনো নাপাওঁ এবাৰ চাওঁ। গৈ কিনে দেখা পালে এজন সন্যাসী তাত বহি আছিল, ধ্যান কৰি আছিল। ৰামুৱে ভাবিলে মোৰতো দিন ইমান বেয়া গৈ আছে, এবাৰ সন্যাসীজনৰ লগতে কথা পাতি চাওঁ নেকি। তেনেকৈ ভাবি গ'ল সন্যাসীটোৰ কাষত। সন্যাসীক ক'লে, মহাৰাজ মই বহুত দুখত পৰিছোঁ, কিয় মই নিজে নাজানো। মই আজিলৈকে মই জনাততো মই একো বেয়া কাম কৰা নাই, কাৰো অপকাৰো কৰা নাই, কিন্তু তথাপিও ভগৱানে বা কিয় মোৰ লগত এনেকুৱা কৰি আছে। মোৰ যোৱাকালি ৰাতি মোৰ নিজৰ ল'ৰাটোৰ লুকনে থাকিব লগা হৈছে, আপুনি বাৰু কিবা উপদেশ দিব পাৰিব জানো। তেতিয়া সন্যাসীজনে নিজৰ হাতখন ৰামৰ মাথাৰ ওপৰত ৰাখি কিনে গম পালে, হয় দেখোঁ এইজন মানুহে আজিলৈকে নে কাৰোবাৰ অপকাৰ কৰিছে নে আজিলৈকে কিবা এটা পাপ কাম কৰিছে, তথাপিও ইমান দুখত আছে। ঠিক আছে, ইয়াক মই কিবা এটা দিওঁ যাতে সি চলিব পাৰে। তেতিয়া সন্যাসীজনে ৰামুক ক'লে যে মই গম পাইছোঁ তুমি মানুহজন ভাল আৰু মই তোমাক বাৰু কিবা এটা দিম, কিন্তু এটা কথা তুমি মোক ক'ব লাগিব যে মই যিটো বস্তু দিম সেইটোৰ বিষয়ে তুমি কাৰো আগত ক'ব নোৱাৰা। তেতিয়া ৰামুৱে ক'লে যে মহাৰাজ মই বাৰু আপোনাক শপত খাইছোঁ যে মই কাৰো আগত নোৱাৰো ক'ব, নকওঁ, কিন্তু মই নিজৰ পত্নীকো নোকোৱাকেনো কেনেকৈ থাকিম। তেতিয়াতে সন্যাসীজনে ক'লে, সেইটো তোমাৰ ওপৰত, বাৰু নিজৰ পত্নীক ক'ব পাৰিবা, কিন্তু ভাবি চাবা যে কোৱাৰ ফলত তোমাৰ কিবা বিপদ আহিব পাৰে নে নাহিব পাৰে, আৰু ভাবি চিন্তিহে তুমি চব কাম কৰিবা। গতিকে কথাটো হ'ল যে মই তোমাক এটা বৰদান দিছোঁ, সেই গছডাল দেখিছানে, বৰগছডাল, সেই বৰগছডালৰ তলত তুমি নিতৌ সদায় এবাৰ নহয় এবাৰ কিবা খুজিব পাৰিবা, কিন্তু দিনটোত এবাৰহে খুজিব পাৰিবা, আৰু যিয়ে খুজিবা সেয়ে পাবা, এই মই তোমাক আশীৰ্বাদ দিছোঁ। কথাটো শুনি ৰামুৰ বৰ সুখ পালে, কিন্তু সি ভাবিলে সঁচানে মিছা বা, গতিকে মই আজি এবাৰ চাই লওঁ, চেষ্টা কৰি। সি একো পলম নকৰাকৈ বৰগছডালত তলত গ'ল। তলত যাই কিনে বৰগছডালত খুজিলে যে মোক এটা সোণৰ মুদ্ৰা লাগে। তেতিয়া বৰগছৰ পৰা এটা সোণৰ মুদ্ৰা পৰি গ'ল। ৰামুৱে এইটো দেখি বৰ সুখ পালে, আৰে ভাবিলে যে সঁচা দেখোন সন্যাসীজনে যি কৈছে, গতিকে মই কাইলৈৰ পৰা সদায় আহিম, আহি কিনে কিবা নহয় কিবা খুজিম। সি হাঁহি মুখে ঘৰখনলৈ উভতি গ'ল। পিছদিনাখন আকৌ আহিলে, আহি কিনে বৰগছডালত এইবাৰ 100টা সোণৰ মুদ্ৰা খুজিলে। 100টা সোণৰ মুদ্ৰা পালে, সেই বুলি কৈ গুচি গ'ল ঘৰত। তাৰে পিছদিনাখন সি ভাবিলে মই এবাৰ বেছিকৈ খুজিম। সি ক'লে মোক 1 টোপলামান দিব লাগে সোণৰ মুদ্ৰা। পিছদিনাখন সোণৰ মুদ্ৰা পালে। এনেকৈ সি সদায় কিবা নহয় কিবা খুজি কিনে চলিব ধৰিলে। সি নিজৰ উপাৰ্জনবিলাক বন্ধ কৰিলে, সি যিখিনি কৰিছিল, যি কাম কৰিছিল কাম কৰাই বন্ধ কৰি দিলে, আৰু সেইমতে চলিব ধৰিলে, খুজিয়ে তাত দিয়ে, আৰু এনেকৈ ধুনীয়াকৈ চলিব ধৰিলে। চাওঁতে চাওঁতে ৰামু বহুত ধনী হৈ গ'ল গাঁৱৰ ভিতৰত,
আৰু আপোনালোকে জানে যে গাঁৱৰ মানুহবিলাক বা আমাৰ কাষৰ মানুহ যোনবিলাকে নহওক যেতিয়ালৈকে দুখীয়া হৈ থাকিব কোনো সুধিব নাই, কিন্তু অলপ যদি পইচা হয় তেতিয়া আলোচনা আৰম্ভ হৈ যায়। ঠিক তেনেকুৱাও ৰামৰ গাঁওখনতে হ'ল। সকলোৱে আলোচনা কৰিব ধৰিলে যে ৰামৰ হঠাৎ ইমান পইচা কেনেকৈ আহিল, এবাৰ সোধোৱে নেকি। এই বুলি ভাবি গাঁৱৰ মানুহবিলাকে ৰামক সুধিলে যে ৰামু, তই ইমান পইচা ক'ত পালি হঠাৎ? ৰামুৱে কৈছে যে মই উপাৰ্জন কৰিছোঁ, মই চহৰত গৈছোঁ। কাৰণ সন্যাসীজনে ক'ব মানা কৰিছিলে কাকো যে কি হিচাপত কেনেকৈ সি বস্তুবিলাক পাইছে। গতিকে গাঁৱৰ মানুহবিলাকে একো নক'লে। আকৌ এটা কথা, এই মাজতে এনেকুৱাকৈ ৰামু থুমি হৈ থাকোঁতে 2-3 তাৰ পত্নীয়েও সুধিছিল যে আপুনিনো কি ইমান কাম কৰিছিলে যে আমুক নকয় একো নকয়। তেতিয়া ৰামুৱে কৈছিল যে সময় উৎকম, গতিকে তেওঁ নিজৰ পত্নীকো কোৱা নাছিলে আৰু গাঁৱৰ মানুহকনো কেনেকৈ ক'ব। তেতিয়া গাঁৱৰ মানুহবিলাকে ভাবিলে আমি ৰামুৰ পত্নীক সুধিম, কাৰণ পত্নীয়ে কোনো কথা পেটত ৰাখিব নোৱাৰে। সেই বুলি ভাবি পত্নীকো সুধিলে। পত্নী ক'লে মইতো নাজানো। তেতিয়া গাঁৱৰ মানুহবিলাকে অলপ ঠাট্টা সুৰত ক'লে যে পতি কি কৰি আছে, তোমাৰ গিৰিয়েৰে কি কৰি আছে, তুমি নাজানা কি পত্নী তুমি? তেতিয়া পত্নী অলপ লাজ পালে। লাজ পাই কিনে সেইদিনাখন ৰামক সুধিলে যে আপুনি মোক আজি ক'বই লাগিব, মোৰ শপত দিছোঁ যে আপুনি ক'ত ইমান পইচা পাইছে। তেতিয়া ৰামুৱে উপায় নাই, পত্নীক বহুত ভাল পায়, শপতটোতো মানিবই লাগিব। মানি কিনে চব কথা খোলাকৈ কৈ দিলে। কিন্তু সি এটা কথা ক'লে যে মই তোমাক কৈছোঁ তুমি কিন্তু কাকো নক'বা, কাৰণ এইবিলাক যদি কোৱা যায় আমি আৰু দুখীয়া হৈ যাব পাৰোঁ, গোটেইবিলাক নোহোৱা হৈ যাব। তেতিয়া পত্নীয়ে ক'লে হ'ব বুলি, কিন্তু পত্নীয়ে ভাবিলে এইবিলাক মিছা কথা বুলি, আৰু মিছা কথা বুলি ভাবি গাঁৱৰ কাষৰ ওচৰত তিৰোতা কেইজনীমানক চব কথা খোলাকৈ কৈ দিলে। তাৰ পিছদিনাখন ৰামুৱে আকৌ বৰগছডালত গুচি গ'ল, যাই কিনে খুজিলে। এইবাৰতো বৰগছডালৰ পৰা একো নাপালে। সি বহুত দুখেৰে গুচি আহিল। তাৰ পিছদিনাখন গ'ল, পিছদিনাখনো একে, এনেকৈ 3 দিন একে। তেতিয়া ৰামুৱে অনুভৱ কৰিলে যে কথাটো বাৰু কোনোবাই গম পালে নেকি, নহ'লেতো এনেকুৱা নহয়। তেতিয়া ৰামুৱে পত্নীক সুধিলে যে তুমি কাৰোবাক কৈছা নেকি এইটো কথা? প্ৰথমতেতো পত্নীয়ে ক'লে নাই, মইনো কিয় ক'ম, আপুনিতো মানাই কৰিছে ক'ব। তেতিয়া ৰামুৱে আকৌ সুধিলে যে মই তোমাক ভালকৈ সুধিছোঁ, সঁচা ক'ব। তেতিয়া পত্নীয়ে ক'লে বোলে মই কাষত তিৰোতা কেইজনীমানক কৈছোঁ, নোহোৱা নহয়। ৰামুক বৰ খং উঠিছিল। এনেকুৱা লাগিছিলে যে তাক 2 চাপৰমান মাৰিব, কিন্তু বহুত মৰম কৰে। তো সেইকাৰণে নামাৰি কিনে কৈছে যে তুমি কেনেকুৱা কাম কৰিছা তুমি জানা, যে মই তোমাক মানা কৰাৰ পিছতো তুমি মোৰ কথা নুশুনিলা। এতিয়া মই যি খোজোঁ এতিয়া একো নোপোৱা হৈছোঁ, এতিয়া ভগৱান জানিব কি হ'ব পিছলৈকে। এনেকৈ কৈ সি দুখমনেৰে বাহিৰত ওলাই গ'ল। চাওঁতে চাওঁতে এমাহ 2 মাহমান গ'ল। যিখিনি পইচা পাইছিলে, যিখিনি পাইছে সোণৰ মুদ্ৰা, গোটেইবিলাক শেষ হ'ব ধৰিলে। কাৰণ জমা থকা পইচানো থাকিব কিমান দিন যদি উপাৰ্জনে নাই, আৰু ৰামৰ ভুল এটাই উপাৰ্জন বন্ধ কৰি দিছিলে। এনেকৈ থাকি সিহঁতৰ আৰু এনেকুৱা দিন আহি গ'ল প্ৰথম পৰিস্থিতিৰ নিচিনা, নে ঘৰত কিবা খাব আছে নে কিবা আছে, আৰু সেই এনেকুৱাই আছিলে। এদিন সিহঁতে আৰু লোভনে থাকিব লগা হ'ল, নিজৰ বাচ্চাটোও লোভনে থাকিব লগা হ'ল। মানে পৃথিৱীখন যে ঘূৰণীয়া বুলি কয়, য'ৰ পৰা আৰম্ভ হৈ গৈছিলে আহি আকৌ সেয়ে পালে। ৰামুৱে হতাশ মনেৰে আজি কেইদিনমানৰ পৰা আকৌ সেই সন্যাসীজনক বিচাৰি আছিলে, কিন্তু পোৱা নাছিলে। কিন্তু এদিন হঠাৎ আকৌ সেই সন্যাসীজনক পালে। তেতিয়া সি গৈ কিনে ভৰিত ধৰিলে, কান্দি কিনে ক'লে যে মহাৰাজ, আপুনি যি কৈছিলে মইতো মানিয়ে আছিলোঁ, কিন্তু হঠাৎ এনেকুৱা হৈ গ'ল যিটো মই আপোনাৰ কথা ৰাখিব নোৱাৰিলোঁ, আৰু আজি মোৰ হাতত আগৰ নিচিনা একো নোহোৱা হৈ গ'ল। মই আপোনাক কাকুতি কৰিছোঁ, মোক আকৌ কিবা এটা দিয়ক। মই নকওঁ যে মোক বহুত ধনী কৰি দিয়ক, কিন্তু মই যদি চলিবও পাৰোঁ এনেকুৱা কিবা এটা কৰি দিলেও হ'ব। তেতিয়া সন্যাসীজনে ক'লে ৰামু, এইবিলাক কথা মই জানিছিলোঁ যে হ'বই বুলি, কিন্তু তথাপিও মই ভাবিছিলোঁ তুমি বহুত ভাল মানুহ, যে তোমাৰ লগত এনেকুৱা নহ'ব, কিন্তু সচৰাচৰ তোমাৰ লগতো এনেকুৱা হ'ল। মই তোমাক মানা কৰিছিলোঁ, কিন্তু তুমি চব বস্তু কৰি দিলা। মই তোমাৰ পত্নীক ক'ব মানা কৰিছিলোঁ, তুমি ক'লা যে মই নোকোৱাকেনো কেনেকৈ থাকিম। তথাপিও মই ক'লোঁ যে পত্নীক ক'লেও একো নহ'ব, কিন্তু বাহিৰত যাতে কোনেও গম নাপায়, কিন্তু সেইটোও হ'ল। তোমাক মই কেইটামান কথা কওঁ না, মনত ৰাখিবা, জীৱনত এই 3টা কেতিয়াও পত্নীক নক'বা। প্ৰথমটো হ'ল, যদি কেতিয়াবা তোমাৰ কৰ্মস্থলত য'ত তুমি কৰ্ম কৰা তাত যদি তুমি ক'ৰবাত অপমান হৈছা, কোনোবাই যদি তোমাক অপমান কৰিছে, সেইবিলাক বস্তু কেতিয়াও পত্নীক নক'বা, আগতে হৈ যোৱা বস্তু। কাৰণ কেতিয়াবা কাজিয়া লাগিলে সেইবিলাক বস্তুৱে প্ৰথমতে আহিব, যে আপোনাক নিজৰ কৰ্মস্থলতে মানুহে এনেকুৱা কৰে, আৰুনো আপুনি কোন। 2 নম্বৰতে, কেতিয়াও নিজৰ দুৰ্বলতা নিজৰ পত্নীৰ আগত ক'ব নালাগে, কাৰণ এনেকুৱা এটা দিন আহিব য'ত কাজিয়া লাগিলে সেই দুৰ্বলতাৰ সুযোগ লৈ বহুত কথা শুনাই দিব, য'ত নিজৰ সম্পৰ্ক বিচ্ছিন্ন হৈ যাব পতি পত্নীৰ।
গতিকে কিছুমান বস্তু যিবিলাক দুৰ্বলতা এতিয়াও ক'ব নালাগে। আৰু 3 নম্বৰ যিটো প্ৰথম মই তোমাক তেতিয়াই কৈছিলোঁ, সৎ উপাৰ্জন কৰা, কিন্তু কিমান উপাৰ্জন কৰা সেইবিলাক গোটেইবিলাক কেতিয়াও পত্নীক নক'বা। কাৰণ পত্নী, তিৰোতা এইবিলাক হ'ল পবিত্ৰ অন্তৰৰ, য'ত পেটত একো কথা ৰাখিব নোৱাৰে। আৰু চবতকৈ ডাঙৰ কথা, পত্নীয়ে নিজৰ স্বামীক সকলোতকৈ ওপৰত ৰাখিব বিচাৰে, কাৰণ তলত ৰাখিব নিবিচাৰে। কাষত যদি কোনোবা তিৰোতা থাকে, সিহঁতে যদি নিজৰ স্বামীৰ কথা কয় যে মোৰ ইমান কাম কৰে ইমান, তেতিয়া নিজৰ পত্নীয়েও কৈ দিব যে মোৰ ইমান টকা ইনকাম কৰে। আৰু ইয়াৰ ফলত কি হয়, শত্ৰু হয়। গতিকে উপাৰ্জন নিজৰ লগতে ৰাখা, কোৱা, কিন্তু একদম ঢাকি চিকি, একদম ভাবি চিন্তি কিনে কোৱা। সন্যাসীজনে ৰামক ক'লে যে ৰামু, তোমাৰ পত্নী কোৱাৰ কাৰণে তুমি বৰবাদ হ'লা এইটো নহয়, তোমাৰ নিজৰ ভুলৰ কাৰণেও হৈছা। তোমাক কোনে কৈছিল তোমাৰ নিজৰ যিটো উপাৰ্জন সেইটো বন্ধ কৰা বুলি? তুমি পালা পইচা, কিন্তু তুমি উপাৰ্জন বন্ধ কৰি দিলা। শুনা, এনেকুৱা এটা দিন আহিব য'ত মানুহে বহুত পইচা পাব মাটি বাৰী বিক্ৰী কৰি, কিন্তু যোনে নিজৰ উপাৰ্জন কৰিব সিহে থাকিব টিচকি। যোনে উপাৰ্জন বন্ধ কৰি দিব, পইচা নোহোৱা হৈ যাব, লাষ্টত পাগল হৈ থাকিব। যোৱা, মই তোমাক আকৌ এবাৰ বৰদান দিছোঁ, তুমি আগৰ নিচিনাই পাৰিবা, কিন্তু ইয়াৰে ভিতৰত তুমি মোক শপত খোৱা যে আৰু তুমি ভাবি চিন্তি কৰিবা আৰু নিজৰ উপাৰ্জন কেতিয়াও বন্ধ নকৰিবা, আৰু নিজৰ পত্নীক নকবা এইবাৰ। ৰামুৱে সন্যাসীজনক ধন্যবাদ দি কিনে তাৰ পৰা গুচি গ'ল, আৰু ৰামুৱে আগৰ নিচিনাই এতিয়া চলিব পাৰিলে। বৰগছতলত গৈ যি খোজে সেয়ে পায়। এতিয়া কথাটো হ'ল, বন্ধু বান্ধৱীসকল, কাহিনীটো বাৰু শুনিলে, কাহিনীটোত সন্যাসীজনে যি কৈছিলে সেইখিনিও গম পালে। তাৰ ভিতৰত মোৰ ফালৰ পৰা এটা কথা ক'ম, যোনবিলাক পতি পত্নী বা যোনবিলাক ৰিলেশ্যনশ্বিপত আছে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, মই খোলাকৈ কৈছোঁ, কেতিয়াও কোনেও নিজৰ অতীতৰ কথা এজনে আনজনক চব কথা ক'ব নালাগে। যি হৈ গ'ল হ'ল অতীতত, কাৰণ যেতিয়া কাজিয়া লাগে সেই অতীতৰ কথাখিনিয়ে আমাক আঘাত কৰে, কাৰণ আমি কৈ দিওঁ যে তই এনেকুৱা আছিল। গতিকে অতীতত হৈ যোৱাবোৰ ভাবি থাকি কাম নাই। যিবিলাক নতুন ভৱিষ্যত আমি কৰি আছোঁ তাত যাতে আমি একো ভুল নকৰোঁ, এনেকৈ যদি থাকোঁ কেতিয়াও আমাৰ ৰিলেশ্যনশ্বিপ কেতিয়াও ভাঙি নাযায়। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে মোৰ চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব, মই মটিভেশ্যন পাওঁ, নেক্সট ভিডিঅ' বনাবলৈ মই মটিভেট পাওঁ। গতিকে আজিলৈকে এৰিলোঁ, ধন্যবাদ।